নমস্কাৰ মই কৃষ্ণায়ন সুদৰ্শনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি কাতি বিহু। আপোনালোক সকলোকে কাতি বিহুৰ বহুত শুভকামনা। মোৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকৰ কাতি বিহু কুশলে যাওক। আজি কাতি বিহু বুলি ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাওঁ, জনাওঁ আমাৰনো কাতি বিহু কেনেকৈ পালন কৰোঁ আৰু কি কৰোঁ জনাম আৰু দেখুৱাম। নিশ্চয় আপোনালোকে ভিডিঅ'টি চাই ভাল পাব বুলি আশা ৰাখিছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই ৰাতিপুৱাৰ পৰা। এতিয়া গা পা ধুই আহি ধূপ চাকি জ্বলালোঁ। ৰাতিপুৱা জ্বলাই চাহ খাব বহিছোঁ। আগলৈ দেখা যাম কি কৰিম। পোৱালিটো আৰু হাজবেণ্ডে তুলসী ভেটি বনাই আছে। মই আপোনালোকক দেখুৱাম কেনেকৈ বনাইছে, কি কৰিছে। আহক চাই লওঁ। এয়া আমাৰ তুলসী ভেটি বনাইছে। ল'ৰা সেয়া কাম কৰিছে। দেউতাকে ভেটি বনাইছে, সি পানী আনি থৈছে, সি এইবিলাক নষ্ট কৰিছে চব। পানী পালে ক'ব নোৱাৰে আৰু ল'ৰাটো, অকল পানীৰ লগত খেলি ভাল পায়। দুষ্ট হ'ল আৰু আমাৰ ল'ৰা। শেষ তিতি শেষ ন? কি কৰিছা বাৰু তুমি? কি কৰিছা বাৰু? একচন দেখাই আছে একদম। দুখ পালে মানে হয় নাই? য'ত কওঁতে দুখ পালা? দুখ পালা নে? দুখ পালা? এইবোৰে কি কৰি থাকে আৰু সি এইবোৰ কৰিয়ে ভাল পায়। পানী অকণমান দি দিলে তাক একোৱেই নালাগে। আৰু আপোনালোকক তুলসী ভেটি বনাই কমপ্লিট হোৱাৰ পিছত দেখুৱাম কেনেকুৱা হয়। আজি আমাৰ তুলসী ভেটিটো জনাব। কি অৱস্থা? হাই এদাই হ'ল আৰু ল'ৰাটো দেই। তিতি গোটেই তুমি লৰালৰি কৰা দেই। বেছি দেৰি তিতি থাকিলে একদম পানী লাগি যাব, হাঁচি আহি যাব একদম। হ'ল আৰু আজি মামা ঘৰলৈ নপঠিয়াওঁ। ল'ৰাটো দুষ্ট কৰি আছে হয় নাই? যাবা জানো মামা ঘৰলৈ? নেলাগে যাব দেই। পানী পালে কেলৈ যাব লাগে ন? হয়নে? হয়নে নহয়? হয়নে? আমি এতিয়া আজি কাতি বিহু বুলি বৰটেঙা খাবলৈ ওলাইছোঁ। এয়া আমাৰ পাৰ্টনাৰ বৰটেঙা খোৱা। এইয়া বৰটেঙা খাবলৈ পাৰ্টনাৰ গোট খাইছে। আমি এতিয়া বৰটেঙা খাম আজি। বৰটেঙা, জলকীয়া, নিমখ, জলকীয়া, বৰটেঙা আৰু এয়া আমাৰ ৰাইচ বৰটেঙা খাবলৈ ৰেডি হৈ আছে। কাটিব মই লাগিব। এয়া এয়া একেবাৰে টোপনিৰ পৰা চিধা আহিছে বৰটেঙা খাবলৈ। একদম পূৰা ফূৰ্তি লাগি আছে। বৰটেঙা খাবানে? খাবানে? খাবা। আমি এতিয়া বৰটেঙা কাটো দেই। আজি কাতি বিহু বুলি খাইছোঁ ন বৰটেঙা, হয়নে বাৰু? ৰাতিকে পথাৰত খাই আমি ঘৰতে খাইছোঁ। এতিয়া পথাৰত পানী হৈ আছে যে আমাৰ ইয়াত এতিয়া পানী, সেইকাৰণে আমি ঘৰতে বহি পেলাই খাইছোঁ। এয়া কাটিছে হ'লেই আধা আধি। দেখুৱাওঁগে ব'লা, দেখুৱাওঁগে। ব'লা উঠাওঁগে। তুলসী ভেটি চাম। উলিয়াই পেলোৱা। টেঙা নাখাবা, হেৰি কৰি দিয়া। আমি খাই লওঁ। তাৰপিছত খাবা। বাকলি খাবা বুলি কয়। আমি কি কাণ্ড কাণ্ড কৰিলে এতিয়া নহ'ব কাণ্ড। ভৰিকেইটা মই তিতি গ'ল এইবোৰ। মোৰ ভৰিত মুতি দিলা তুমি। কি কাণ্ড কৰিছে ভৰিকেইটা মাৰি আছে। ভৰিকেইটা মাৰি তাই গাতে মুতি দিলে আমাৰ দুষ্ট ৰজাই। শাহুমা আৰু এনেকৈ
সিহঁতে ধেমালি কৰি আজি আমি টেঙা খালোঁ। শাহুমা মানে কেমেৰা লোৱাৰ কাৰণে বেয়া পাইছে, সেই নল'বি বুলি কৈছে। ল'ৰাই বহুত ভাল পাইছে। এনেকৈ আমি টেঙা খালোঁ, খাই সিহঁত যাবলৈ ওলালে আৰু মামা আহিলে, আলহীও আহি আছে দুজন এজন, সেইকাৰণে অকণমান খাওঁতে টাইম লাগিলে, মাজৰ কিছুমান ভিডিঅ' নকৰিলোঁ। তাৰপিছত ইহঁতে এনেদৰে খাইছে আৰু শাহুমা আহিলে, শাহুমাও খালে। বহুত বেয়া পাইছে কেমেৰা লোৱাৰ কাৰণে শাহুমাই, সেইকাৰণে কৈছে নকৰিবি আৰু ভিডিঅ' সেনেকৈ কৈছে। তেখেত আমাৰ ওচৰৰে হয়, মাজে মাজে আহি আমাৰ ধুনুৰ লগত খেলে। আজিও আহিলে তেনেকৈ মিউজিক এটা লগাই দিলে আৰু বহুত ফূৰ্তি কৰিলে, ইয়াতে নাচিলে বহুতেই। সিও বহুত ভাল পালে, ফূৰ্তি পালে। এনেকৈ আজি দিনটো গ'ল। আমাৰ তুলসী ভেটি কমপ্লিট হৈ গ'ল। এনেদৰে সজোৱা হৈছে, বিশেষ ডিজাইন দিয়া হোৱা নাই, চিম্পুলকৈ সজোৱা হৈছে। কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। তুলসী ভেটিটো হাজবেণ্ড আৰু ময়ে মিলি বনাইছোঁ। এতিয়া সন্ধ্যা সময় হৈছে, আমি ইয়াত বন্তি জ্বলাবলৈ লৈছোঁ। মই বন্তি গোটাই লৈছোঁ আৰু আমাৰ ইয়াত পৰম্পৰা আছে নামঘৰত গৈ বন্তি জ্বলাই, গতিকে নামঘৰলৈ যাম বন্তি জ্বলাবলৈ। তাৰপিছত সেইফালৰ পৰা ঘৰে ঘৰে ল'ৰা ছোৱালীবিলাকে প্ৰসাদ খাই আহিব। গতিকে মই আপোনালোকক দেখুৱাম, যিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ, ক'ত কেনেকৈ প্ৰাৰ্থনা গাই ঘৰে ঘৰে বহি পেলাই বন্তি জ্বলাই আৰু প্ৰসাদ খাই বাৰু দেখুৱাই আছোঁ। অলপ আন্ধাৰমলীয়া হ'ল, সি লুকাই আছে আশীৰ্বাদ দিবলৈ বুলি। তাক চবেই আশীৰ্বাদ দিব কয়, কাৰণ ল'ৰা মানুহ এজনে আছে তাত। ঘৰে ঘৰে প্ৰাৰ্থনা কৰাটো দেখুৱাব নোৱাৰিলোঁ, আমাৰ ঘৰতে প্ৰাৰ্থনা কৰা দেখুৱালোঁ। খালি অলপ আন্ধাৰ হ'ল, লাইট জ্বলাব থাকি গ'ল, সেইকাৰণে অলপ আন্ধাৰ হ'ল। বাকী এনেদৰে মই আজি প্ৰথম ভিডিঅ' কৰিছোঁ, কেনেকুৱা হৈছে জনাব। প্ৰথম চেষ্টা কৰিছোঁ, কিবা যদি ভুল হয় ক্ষমা কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ এনেদৰে চাই থাকিব বুলি আশা ৰাখিছোঁ। এতিয়া আমি আহি পালোহি। আমি গৈছিলোঁ নামঘৰত বন্তি জ্বলাই, তাৰপিছত ঘৰে ঘৰে এনেকৈ প্ৰাৰ্থনা কৰিলোঁ আৰু আহি পালোহি। ল'ৰাই এয়া পলিথিনত প্ৰসাদ লৈ আহিছে। আপোনালোকে এনেকৈ লয়নে জনাবচোন। আমাৰ এনেই মাইকী মানুহ যোৱা নহয় বাৰু, কিন্তু এই সৰু সৰু বেবী থাকে যে আৰু মানুহ কম, সেইকাৰণে আমি মাক যিকেইগৰাকী মানে সৰু ল'ৰা ছোৱালী আছে লগতে যাওঁ আৰু অকণমান ফূৰ্তি কৰোঁ বুলি। গৈ আহি পালোহি। আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আপোনালোকলৈ কাতি বিহু বহুত বহুত শুভেচ্ছা জনাই ধন্যবাদ। প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ চাইছে। ধন্যবাদ। Please share and subscribe my channel, please.